বৰ্তমান আমি আপোনালোকক দিছোঁ তাত পুৰণা কিছুমান আগৰ আশীৰ্বাদৰ কথাও কিছুমান সোমাই যাব কিন্তু তাত কিছুমান ভাজ কৰি পেলালোঁ সেই ভাজ কৰাৰ আশীৰ্বাদটো আপোনালোকক মই শুনাই দিছোঁ বোলে হৰি ৰাম বোলে অসমত সম্পূৰ্ণ ভগৱান আছে বুলি কয় ভগৱানৰ নাম ল'বলৈ কাৰো সময়হে নহয় কিন্তু ভগৱানক সম্পূৰ্ণ সিহঁতে পায় ভগৱানক সম্পূৰ্ণ হৃদয়ত বিচাৰিলেহে পায় কিন্তু নামঘৰত অবা শংখ সকলোখিনি বাজে আজি কোনোবাই সকাম ভাগ পাতিবলৈ গ'লে ভকতক বৰ চৰণত ধৰিব লাগে বোলে আহতে খাওঁ তাহাঁতে নাখাওঁ কোমল চাউলকেইটাৰ কাৰণে দিনটো খাবলৈ পাওঁ আজিকালি সকামত মতা মানুহ নাই মাইকী মানুহ সকামত হ'ল মত মানে গিয়েকক গোটৰ ধা মাৰিবলৈ গুচি যাবলগীয়া হ'ল বোলে নপকা কলো কাৰ্পেটে পকাব পাৰে মাৰে প্ৰতি বুট মগু আনি পেলাই ধুই পখালিলে সেই প্ৰসাদৰ হৈ পৰিব পাৰে বোলে গোটা নাৰিকল চেপেটা হৈ যায় দীঘল কুঁহিয়া ছুটি হৈ যায় ভগৱন্তৰ নাম কীৰ্তন ঘোষা ৰত্নালী শংকৰদেৱে চৰ্চা কৰি গ'ল তাই জেছ কপিটি পাই পেলাই ভকতৰ ফুটনিহে হ'ল কৃষ্ণৰ পদবিত সমস্ত কৰিলা মাৰুৱাই ধুতিখন পিন্ধি পেলাই তাতে নমন ক'লে 3 বস্ত্ৰ পিন্ধিলে হেনো ভকতজন লাগে আজিকালি ভকতৰ আংফলা কথা থাকে কৃষ্ণৰ পদবিত সমস্ত পিন্ধি কৰিলা মাৰুৱাই বুট মগুৰ কাৰণে সম্ভৱ তাতো মানে সমাজখন পাতোতে ফটা মোজা অনেকখিনি কৰি পেলাই খেল পাতিবলৈ ধৰি ল'লা কি অসমীয়া সমাজখন মগু মাহৰ পৰা অমিল মিল কৰিবলৈ ল'লা শংকৰ মাধৱে কৈ থৈ গৈছে বোলে সম্ভৱ মিলনে থাকিবা প্ৰতিটো মানুহৰ লগত সা শুশ্ৰূষা নীতি নিয়ম সেইদেহে কৰিবা কিন্তু আজিকালি কোনো কৰা কথা নমতা হ'ল গুৰু গোসাঁই কোনো নমনা হ'ল সেইখিনি কথা সিমানতে থক কিন্তু আজি এমুঠা চাউল গোটাইছে যিখিনি হওক এই চাউলমুঠিৰ কাৰণেও বা মাৰি জলপান দোকানে বামাৰী গাখীৰ কাকডঙা গুড় দুইটা মিলন হৈ পৰিছে আৰু সম্পূৰ্ণ মাছ একতা চাউল বনাইছে উখোৱা চাউল হওক বা যিয়ে নহওক মাটিমাহ চেটিমাহ এখন গদগুদীয়া ফুলকবি চুলকবি এখন গদগুদীয়া ভাজি আছে চেম্পিয়ন জলকীয়া চলকীয়া পচলা চচলা এখন ভাজি হৈছে ভগৱানৰ চাটনি টাটনি হৈছে তাতে গুৰুক দক্ষিণা দিয়া হৈছে নামতিকৰণ দুঘণ্টা পাছতে কি খুৱাইছে বুলি বদনামো গোৱা হৈছে কৃষ্ণৰ পৰা সমস্ত কৰিছা বোলে আসনে বৈষ্ণৱ নাম সমস্ত কৰিলা 3 ঘণ্টা পাছতে গোটেই বন্ধ কৰি দিলা নামে ভক্তি নামৰ ভক্তি আছে কিন্তু নামত বহি থাকিলে আজিকালি লো পেচা আছে গাখীৰ খাব নোৱাৰা হৈছে গেষ্টিকে মৰমকে ধৰে আজিকালি সম্পূৰ্ণ গোটৰ ধামালে ঘৈণীয়েকৰ চৰ খোৱা সময় নাথাকে নামত বহিবলৈ কাৰো ধৈৰ্য নাথাকে কঁকাল বিষয় গোটেই টনটনা মৰে বোলে এটুপলা খাই দিওঁ এটুপলা লৈ যোৱা 2 ঘণ্টা পাছতে বোলে কিখন খুৱাইছে বুলি গোটেই অসমখনত বিয়পি থৈ যোৱা মাছৰ চিতল খাব বা চব্জি পতাল খাবা কিন্তু ভেটিয়া ভকতৰ কথা বোলে বেয়াকে নকবা অনা কাকতি মিনতি কৰিবা বোলে ইয়াত আশীৰ্বাদ দি পেলাই 2 ঘণ্টা পাছতে বদনামহে কৰিব ল'লা বোলে হৰি